So, hello guys and welcome to Kopili Nadi. Nijar পৰা মাত্ৰ 13 কিলোমিটাৰ দূৰৰ ৰাণী পাহাৰৰ লগতে অৱস্থিত এই নদী। তেন্তে বলক আৰম্ভ কৰো আজিৰ আমাৰ এই বিশেষ ভিডিঅ'। मोर इंट्रोडक्शन दिया है ना ये दीदी रब सो हाय हेलो नमस्कार स्वागत जनाइছো আপোনালোকক মোৰ চেনেল মৃস্ভ্লগ চলাই মই বিৰঞ্জল দাৰ আৰু আজি আমি আহিছো কপিলিত যদি আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগে প্লিজ লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব আৰু ওচৰত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব মই এটা শিলৰ ওপৰত বহি আছো মজা কৰি আৰু আহি বহুত ভাল লাগিছে আপোনালোকো আহিব গাইছ এতিয়া আমি আকৌ জাষ্ট তলত আমাৰ গাড়ীৰ ওচৰত এইখিনি আছিল আজিৰ ভিডিঅ'টোত আজি আমি আহিছিলোঁ কপিলিত যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু ওচৰত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব থেংক ইউ জয় আই অসম